হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক পকা মিঠৈ কেনেকৈ বনাই দেখাই যাম। আমি মিঠৈখিনি প্ৰথমে গলাই লৈছোঁ। গলাই পেলাই যেতিয়ালৈকে মিঠৈখিনি অলপমান আঠা নিচিনা আহে সিমানখিনি সময়লৈকে আমি মিঠৈখিনি পগাই থাকিম। আৰু বেছিকৈ নপগাব, বেছিকৈ পগালে সেইটো লাডুটো বহুত বেছি টান হৈ যায়, খাবলৈ অসুবিধা হয়। সেইকাৰণে অলপমান আঠা অহাৰ পিছতে আমি লাডুখিনি বনাম। আৰু আপোনালোকে লাডুৰ গোন্ধটো ধুনীয়া আহিবৰ কাৰণে আপোনালোকে তাত অকণমান গৰম মছলা, ইলাচি বা এনেকুৱা টাইপৰ ব্যৱহাৰ কৰিব পাৰে। আমি ব্যৱহাৰ কৰিছোঁ অকণমান, আপোনালোকৰ কথা আৰু যদি আপোনালোকে ভাল পায় ব্যৱহাৰ কৰিব, নকৰিলেও কথা নাই। আৰু আমি কেৰাহীখনত বনোৱা নাই, কেৰাহীখন যিহেতু গৰম হৈ থাকে তাত অকণ বনাবলৈ অসুবিধাও হয়, হাত চাত জ্বলে। সেইকাৰণে আমি এখন ডাঙৰ পাত্ৰ লৈছোঁ। তাত আমি পিঠাগুড়িখিনিত আমি পগোৱা মিঠৈখিনি তেনেকৈ অলপ অলপকৈ দি আমি তাত সানি পেলাই অলপ অলপকৈ লাডু বনাই গৈছোঁ। তেনেকৈ বনাবলৈ সুবিধা হয়। আৰু আমি তেনেকৈয়ে 200মান লাডু বনাই দিলোঁ আজি, 2-3 গৰাকী মিলি। আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে ভিডিঅ'টো। আৰু বনোৱাৰ ষ্টাইলটো মানে সহজেই হয়, বনাবলৈ বহুত সুবিধা হয়। হাত চাতো এনেকৈ বনালে নুপুৰে। আৰু পিঠাগুড়িখিনি আমি আগতেই খুন্দি পেলাই শুকুৱাই ৰাখিছোঁ লাডু বনাবৰ কাৰণে। আৰু মানে লাডুখিনিৰ ওপৰত পিঠাগুড়িখিনি সেইকাৰণে এনেকৈ অকণমান চালি দিছোঁ, যাতে লাডুখিনি কেতিয়াবা কিছুমান অলপ কোমল নিচিনা হৈ থাকে, তেতিয়া আপুনি পিঠাগুড়িটো দিলে অকণমান টান লয় আৰু পটককৈ ভাঙি যোৱাৰ চান্স নাথাকে। সেইকাৰণে অলপমান পিঠাগুড়ি তাত এনেকৈ দি ৰাখিছোঁ। ক'বচোন আপোনালোকে পকা মিঠৈ খাই কোনে কোনে ভাল পায়, আৰু আমাৰ বনোৱা ষ্টাইলটো কেনেকুৱা হৈছে। চোৱাৰ বাবে থেংক ইউ।